ভক্তবৃন্দন উপস্থিত কৰ্মসকল আৰু সকলো বন্ধু বান্ধৱী উপৰি জ্যেষ্ঠ বিষয়া মহোদয়সকল আজি জয় জয়তে পুহ মাহৰ সংক্ৰান্তিৰ বিষয়ে আজি আমি এই মেজিটো উপলক্ষে পালন কৰা হৈছে। ইয়াৰ বিষয়ে আমি সকলো জানি অহাৰ কাৰণটো হৈছে গীতা ভাগৱত মহাভাৰতত শুক্লাচাৰ্য দ্ৰোণাচাৰ্য অভিমন্যু বধ আদি কৰি ভীষ্ম বধ আজি এই দিনটোতে ভীষ্ম বধ হৈছিলে। এই ভীষ্ম বধ হোৱাৰ কাৰণে আজি উপলক্ষে সকলোৱেই আজি ভীষ্ম মা গ'ল পুহ গ'ল ভীষ্ম ৰজা ঢুকাই গ'ল। এইটো যুগে যুগে যেতিয়া সনাতন ধৰ্ম শ্ৰী চৈতন্য গুৰু ৰূপ ধাৰণ যেতিয়া শিৱ সনাতন আছিলে তেতিয়াৰ পৰাই শ্ৰী চৈতন্য গুৰু ধৰ্মৰ উৎপাদন হ'ল আৰু তেওঁলোকে এই নিয়মসমূহ আজি পালন কৰি আহিছে। আজি ভীষ্ম ৰজাৰ উপলক্ষে মৃত্যুৰ দিন তেওঁক দিনতো স্বৰ্গবাসী নহ'ল আৰু গোধলাও নহ'ল, মানে তেওঁ পানী পাছ পৰাৰ ঘৰৰ কাষত মৃত্যু হ'ল। সেইকাৰণে আজি আমি এই ভীষ্ম ৰজাৰ আজি উপলক্ষে মেজি পাতি আমি সকলোৱেই আজি আনন্দ উৎসৱ কৰি তেওঁৰ আজি দিনটো পালন কৰা হৈছে। ইয়াকে কৈ মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিলোঁ। নমস্কাৰ।